বিদেশী ন্যায়াধিকৰণ আদালতে বিদেশী বুলি ঘোষণা কৰিলে দীৰ্ঘদিন ধৰি ডিটেনশ্যন কেম্পত থকা জুৰিয়াৰ আহেদা খাতুন নামৰ মহিলাগৰাকীক শীঘ্ৰেই অসমৰ পৰা মহিলাগৰাকীক বিতাড়িত কৰিবলৈ নিৰ্দেশ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ। মহিলাগৰাকী জুৰিয়া বগৰীগুৰি আতাউদ্দিনৰ পত্নী। ইফালে আহেদা খাতুনৰ পৰিয়ালে ক্ষোভ প্ৰকাশ কৰি কয় যে মহিলাগৰাকীৰ মাক দেউতাক যদি বিদেশী নহয়, ল'ৰা ছোৱালী যদি বিদেশী নহয়, তেন্তে আহেদা খাতুন কেনেকৈ বিদেশী হ'ল? আহেদা খাতুনে যোৱা 40 বছৰ ধৰি বসবাস কৰি অহাৰো দাবী পৰিয়ালৰ। উল্লেখ্য যে আহেদা খাতুন যোৱা 4 মাহ ধৰি গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত আছিল। কি ক'ব এতিয়া আপুনি? এতিয়া মই ক'ম যে যিজন মানুহজন বিদেশী বুলি ঘোষণা কৰা হৈছে, তেওঁৰ মাক দেউতা ভাৰতীয় নাগৰিক, তেওঁৰ পেটৰ পৰা জন্ম হোৱা ল'ৰা ছোৱালী ভাৰতীয় নাগৰিক, তাৰ স্বামী ভাৰতীয় নাগৰিক, তেওঁ মাজৰ পৰা কেনেকৈ বাংলাদেশী বুলি প্ৰমাণিত হয়? সেইকাৰণে মই ভাৰতীয় শাসন ব্যৱস্থাৰ ওপৰত ক্ষোভ প্ৰকাশ কৰিছোঁ যে তাৰ উচিত তদন্ত হ'ব লাগে। এই ঘৰখন কাৰ? ঘৰখন আহেদা খাতুনৰ। ইয়াত কিমান দিন ধৰি বসবাস কৰি আছে? ইয়াত 40 বছৰ 42 বছৰ ধৰি বসবাস কৰি আছে। আহেদা খাতুন এতিয়া বৰ্তমান ক'ত আছে? বৰ্তমান গোৱালপাৰা ডিটেনশ্যন কেম্পত আছে। কিমান দিন ধৰি আছে? 4 মাহ ধৰি আছে। এই গাঁওখনৰ নাম? গাঁওখনৰ নাম বগৰীগুৰি, জুৰিয়া বগৰীগুৰি।